Subscribe the YouTube channel Love is Life and press the bell icon for latest video. নমস্কাৰ আজিৰ এই ভিডিঅ'টিত মই ইয়াকে ক'ব বিচাৰিছোঁ যে আপুনি কেনেকৈ চিনি পাব এনেকুৱা ধৰণৰ ল'ৰা যিবিলাক ল'ৰাই মাত্ৰ ছোৱালীৰ লগত ফিজিকেল ৰিলেশ্যনৰ বাবে প্ৰেম কৰে কিয়নো বৰ্তমান সমাজত তেনেকুৱা ল'ৰাৰ অভাৱ নাই আৰু এনেকুৱা ল'ৰাৰ বাবে বহুত ছোৱালীৰ জীৱনো ধ্বংস হৈ গৈছে ল'ৰাৰ কথা কওঁতে মই সকলো ল'ৰাৰ কথা কোৱা নাই কিয়নো সকলো ল'ৰা একে নহয় মাত্ৰ ক'ব বিচাৰিছোঁ যে যিবিলাক ল'ৰা ছোৱালীৰ পৰা মাত্ৰ ফিজিকেল ৰিলেশ্যনৰ বাবে প্ৰেম কৰে তেনেকুৱা ল'ৰাৰ প্ৰধান লক্ষণকেইটা মই আপোনালোকক ক'ব বিচাৰিছোঁ প্ৰথম আপোনাৰ বয়ফ্ৰেণ্ডে আপোনালোকৰ প্ৰেমটো গোপনে ৰাখিব বিচাৰে নেকি মাত্ৰ তেওঁহে জানে দুটাৰে প্ৰেমৰ বিষয়ে তেওঁ লগৰ ল'ৰাক কাকো নকয় লগৰ ছোৱালীক কাকো নকয় বা ঘৰৰ মানুহ কোনো কাৰো লগত কথা পতাই নিদিয়ে আৰু সকলো মানুহৰ পৰা তেওঁৰ বাহিৰে সকলো মানুহৰ পৰা আপোনালোকৰ প্ৰেম লুকাই ৰাখিব বিচাৰে আৰু তেওঁৰ ক'ত ঘৰ কি কৰে ক'ত পঢ়ে এইবিলাক তেওঁৰ আইডেণ্টিটিবিলাক নিদিয়ে কিয়নো তেওঁ মাত্ৰ আপোনাৰ লগত ফিজিকেল ৰিলেশ্যনৰ বাবে আহিছে সেইটো হোৱাৰ পিছত তেওঁ নিশ্চয় আঁতৰি যাব সেইবাবে তেওঁ কোনোদিনে আপোনাক তেওঁৰ আইডেণ্টিটি নিদিয়ে এইটো এটা প্ৰথম লক্ষণ তেনেকুৱা ল'ৰাৰ দ্বিতীয়তে তেওঁ যেতিয়া আপোনাক ফোন কৰিব তেতিয়া মাত্ৰ ফিজিকেল ৰিলেশ্যনৰ কথাই আলোচনা কৰে নেকি দিনৰ 24 ঘণ্টাত যেতিয়া তেওঁ যেইবাৰে ফোন কৰে মাত্ৰ ফিজিকেল ৰিলেশ্যনৰ বিষয়ে কথা পাতে নেকি এইটো হৈছে দ্বিতীয় লক্ষণ কিয়নো যদি ছোৱালীজনীক কোনোবা এটা ল'ৰাই ভাল পাব সঁচা অন্তৰেৰে ভাল পাব তেতিয়াও অকল সেইটো আৰু ফিজিকেল ৰিলেশ্যনৰ কথা নাপাতে কথা পাতিব বহুত ৰোমান্টিক কথা পাতোতে সেইটো কথা বুজা নাই যে অকল ফিজিকেল ৰিলেশ্যনৰ কথা পাতিব সেইটো নহয় কাৰণ যিহেতু যদি ল'ৰাজনে সঁচা অন্তৰেৰে ভাল পায় ছোৱালীজনীক তেতিয়া মাত্ৰ ফিজিকেল ৰিলেশ্যনৰ কথা নাপাতে তেতিয়া পাতিব ভৱিষ্যতৰ কথা পাতিব পিছত কেনেকৈ থাকিব পিছত সংসাৰৰ কথা ভাবিব যদি আপুনি মাত্ৰ যেতিয়া ফোন কৰে তেতিয়া যদি অকল মাত্ৰ ফিজিকেল ৰিলেশ্যনৰ কথা পাতে এইটো এটা লক্ষণ তেনেকুৱা ল'ৰাৰ কাৰণ কথাৰ ক্ষেত্ৰতে গম পায় তেওঁ যদি বিয়াৰ কথা ভাবে বা বাকী ভৱিষ্যতৰ কথা ভাবে তেনেহ'লে তেওঁ ভৱিষ্যতৰ কথা আলোচনা কৰিব যদি মাত্ৰ ফিজিকেল ৰিলেশ্যনৰ কথা ভাবে তেতিয়াহ'লে মাত্ৰ ফিজিকেল ৰিলেশ্যনৰ কথাই আলোচনা কৰিব আৰু কথাতে গম পায় মানুহৰ স্বভাৱ চৰিত্ৰ নেক্সট তেওঁৰ ওপৰত আপোনাৰ সন্দেহ হয় নেকি যে তেওঁ হঠাৎ চেঞ্জ হৈ যায় যেতিয়া মানে আপুনি লগ কৰিব তেতিয়া বহুত মৰম দেখুৱায় বহুত আপোনাৰ প্ৰশংসা কৰে আৰু বহুত ভাল দেখুৱায় বাকী সময়ত আপোনাৰ খবৰে নলয় যেনেকৈ 10-15 দিন খবৰে নলয় আপোনাৰ যেতিয়া আপুনি লগ কৰোঁ বুলি ক'ব তেতিয়া আপোনাৰ যে হঠাতে বহুত খবৰ লোৱা হৈ যায় আপোনাক হঠাৎ বহুত মৰম দেখুৱাব তেতিয়া আপোনাৰো সন্দেহ হৈ যাব যে এইটো কি হৈছে হঠাৎ যে মানুহটো ইমান চেঞ্জ হৈ যায় এইটো এটা লক্ষণ তেনেকুৱা ল'ৰাৰ যে তেওঁ মাত্ৰ লগ কৰিবৰ কাৰণে আপোনাক ভাল পাইছে ফিজিকেল ৰিলেশ্যনৰ বাবে ভাল পাইছে সেইকাৰণে আপোনাক সেইখিনি সময়ত বেছি মৰম ভাল পোৱা দেখাইছে এইটো এটা লক্ষণ নেক্সট আপোনাৰ বয়ফ্ৰেণ্ডে আপোনাক মাত্ৰ ধাবা হোটেল এইবিলাকতে লগ কৰিব বিচাৰে নেকি যিবিলাকত তেওঁ ফিজিকেল ৰিলেশ্যনটো আপোনাৰ লগত হ'ব পাৰে আৰু মাত্ৰ ৰাতিয়ে লগ কৰিব বিচাৰে নেকি কিয়নো তেওঁ সকলোৰে পৰা কথাটো লুকুৱাব বিচাৰে কিন্তু ছোৱালীৰ ক্ষেত্ৰত লুকুৱাটো সহজ কথা কাৰণ ছোৱালীয়ে লুকুৱাৰ কাৰণ থাকে যে তেওঁ সমাজৰ মাজত সমাজক দেখুৱাব নিবিচাৰে আৰু সমাজৰ পৰা বদনামৰ ভাগি হ'ব নিবিচাৰে কিন্তু ল'ৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ কিয়নো ল'ৰাটোৱে যেতিয়া ছোৱালী এটাক ভাল পাব তেতিয়া কোনোদিনে লুকুৱাই ৰাখিব নিবিচাৰে লুকুৱাই ৰাখিব কেতিয়াও নিবিচাৰে আৰু যিবিলাক ল'ৰাই মাত্ৰ ছোৱালীৰ লগত ফিজিকেল ৰিলেশ্যনৰ বাবে প্ৰেম কৰে তেনেকুৱা ল'ৰাৰহে সকলোৰে পৰা সম্বন্ধটো লুকুৱাই ৰাখিব বিচাৰে আৰু কিবা এটা মতলবো দিয়া ভাল পায় সেই মতলবটো হোৱাৰ পিছত সকলো ল'ৰাই মানে সকলো ফিজিকেল ৰিলেশ্যনৰ বাবে ভাল পোৱা ল'ৰাই ছোৱালীক এৰি কেনে গুচি যায় যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব কিয়নো হয়তো এই ভিডিঅ'টোৰ পৰা বহুত ছোৱালীৰ জীৱনটো ধ্বংস হোৱাৰ পৰা ৰক্ষা পাব পাৰে আৰু সকলোৱে ছোৱালীয়ে জানাটো এইটো দৰকাৰ যে তেওঁৰ প্ৰেম কিমান সঁচা যদি মোৰ কথাখিনিত একমত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিম